মিষ্টাৰ ৰাজ আৰু মই গৈ আছো হানিমুন অ' মাই গড হানিমুন এতিয়ালৈকে দুটাই কৰি কি আছিলি ঐ ইহঁতৰ মহাৰণ আৰম্ভ হোৱাই নাই আমাৰ সৈনিক মাৰি খতম হ'ল নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে টেঙা নিদিবা বাকী চান্দায়ন গৈ পালেগে সঁচা কথা ক'বলৈ গ'লে ময়ো গৈছিলোঁ মই হাগিব লাগিল আকৌ সেইকাৰণে গুচি আহিলোঁ এতিয়া তোমালোকেতো জানাই হকা ডাঙৰ নে ৰজা ডাঙৰ বাকি যি কি নহওক মিছনটো সাকসেসফুল হ'ল আৰু এটো বহুত বেছি প্ৰাউডৰ কথা আমাৰ সম্পূৰ্ণ ভাৰতবাসীৰ কাৰণে যিখিনি সাইন্টিষ্ট বা যিখিনি কৰ্মকৰ্তা তাৰ লগত জড়িত হৈ আছিল সো সকলকে বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছো অকল প্ৰাউড অকল আমাৰ সাইন্টিষ্টখিনি ওপৰত কৰিলে নহব আমাৰ অসমৰ মিমাৰ্ছ বিলাকো অলপ নহয় সো আমাৰ অসমৰ মিমাৰ্ছখিনিৰ ওপৰতো আমি প্ৰাউড ফিল কৰিব লাগিব কাৰণ যি কি নহওক তেওঁলোকে সায়েন্সত সিঙ্গল মাৰ্ক পায়ো যে মিমছ বনাব পাৰিছে তোমালোকে জানা মিমাৰ্ছ বিলাক আৰু মোৰ ওপৰত বেছি ডিফাৰেন্ট নাই তেওঁলোকে সায়েন্সত সিঙ্গল মাৰ্ক পাই মিলি মিমছ বনাইছে আৰু মই 0 পাই মিলি চান্দায়নৰ টপিকৰ ওপৰত কেলা কথা কৈ আছো তোমালোকে গম পোৱা চান্দায়ন গৈ মিলি চন্দ্ৰত ভালদৰে উশাহটো লোৱাই নাই ইয়াত মিমছ বনিলেই কোনোবাই যদি চন্দ্ৰত কনষ্ট্ৰাকশ্যনৰ কাম কৰিছে কোনোবাই আকৌ কেলা পান দোকান দিছে इतने तेजस्वी लोग हैं हमारे पास ভিডিঅ'ৰ মাজতে মই তোমালোকক এটা গেমিং প্লেটফৰ্মৰ বিষয়ে ক'ব বিচাৰিছো য'ত তোমালোকক ক্ৰাইপ্টত মনি আৰ্ণ কৰিবলৈ সুবিধা দিব সেই প্লেটফৰ্মটোৰ নাম হৈছে বিটছলেৰ ইজ হাউচ গেম যেনে টুইচ কেনো বম চেছ এইবিলাক খেলিব পাৰি ইয়াত তোমালোকে 25+ স্পৰ্টছ 15+ স্ক'ৰ আৰু 20+ ইন হাউচ গেম পাবা অকল গেমেই নহয় গেমৰ লগতে সব কাৰেন্সি ক্ৰিপ্টো পাবা যিটো তোমালোকৰ একাউণ্টত ডিপজিট বা উইথড্ৰ কৰিব পাৰিবা ইয়াত তোমালোকে পপুলাৰ ক্ৰিপ্টোবিলাক তোমালোকে ইউজ কৰিব পাৰিবা যেনে ৰিপল ড্ৰেছ বিটকইনছ ইত্যাদি ব'লা তেতিয়াহ'লে এতিয়া তোমালোকক মই এটা গেম খেলি দেখাম যাৰ নামটো হৈছে বুম ইয়াত তোমালোকে প্লে বটনত টেপ কৰিলে তোমালোকে এটা নাম্বাৰ পাবা একতকে যদি নাম্বাৰটো বেছি হয় তেতিয়াহ'লে তুমি গেমটো জিকিবা যদি কম হয় একতকে কম হয় তেতিয়া তুমি গেমটো হাৰিবা কাৰেন্সিটো চেঞ্জ কৰি মই ৰিপুল কৰি ল'ম কাৰণ ৰিপুলটো হৈছে বহুত বেছি পপুলাৰ কাৰেন্সি এই আছোৱা মোৰ একতকে ডাঙৰ নাম্বাৰ আহিল সেইকাৰণে মই জিকি গ'লোঁ এবাৰ আকৌ ট্ৰাই কৰোঁ চোৱা এইবাৰো জিকি গ'লোঁ ইয়াত তোমালোকে ট্ৰেডিশ্যনেল পে'মেণ্ট মেথড যেনেকৈ ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড এইবিলাকৰ বাদেও যেনেকৈ নেট বেংকিং গুগল পে'ৰ দ্বাৰা তোমালোকে ইজিলি কাৰেন্সি তোমালোকে কিনিব পাৰিবা ইয়াত ৱেলকাম বনাছ চেষ্ট আছে য'ত তোমালোকে 100% পইচা পাবাই পাবা মেক্সিমাম $700 আৰু যদি তোমালোকে নিজৰ ফ্ৰেণ্ডক যদি ৰেফাৰ কৰে ৰেফাৰেল বনাছো পাবা বিটছলেৰ যোৱা 15 বছৰ পৰা ক্ৰাইপ্টো বহুত বেছি ট্ৰাষ্টেড প্লেটফৰ্ম হয় য'ত নেকি কৰোৰ মানুহে ডেইলি ইয়াত বহুত বেছি মনি আৰ্ণ কৰে ইয়াত VIP প্ৰগ্ৰেমৰ জৰিয়তে তোমালোকে $5,000 পাবা VIP প্ৰগ্ৰেমটো নহয় এটা লেভেলৰ নিচিনা য'ত তোমালোকে আইৰণ আৰু ব্ৰঞ্জ পাবা যিমানে তোমালোকৰ লেভেলবিলাক আপ হৈ গৈ থাকিব সিমানে তোমালোকে পইচা আৰ্ণ কৰিব পাৰিবা তেতিয়া জিকা চান্সটো বহুত বেছি থাকে চ' ৰৈ থাকিবা যোৱা তোমালোকে ৰেজিষ্টাৰ কৰা আৰু লগতে ৱেলকাম বনাছো পোৱা লিংকটো মই পিন কমেণ্টত দিয়া আছে ৰেজিষ্টাৰ কৰা আৰু লগতে $700 ইনকাম কৰা বাকী যি কি নহওক আজি আমি কথা পাতিম হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু বেয়াৰ মাজত ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল মৃদুস্মিতা এণ্ড মিষ্টাৰ ৰাজ দিনৰ দিনটোত কেলা এহে দুটাই কৰিয়ে থাকে ভিডিঅ' শ্বুট এইবাৰ আকৌ তাহাঁতি প্লেন বনাইছে হানিমুনৰ এতিয়া ভাদ মাহ চলি থকা নাই জানো মই সেইটো কোৱা নাই মই কৈছোঁ ভাদ মাহ চলি আছে মায়ে নামঘৰ পৰা আজি প্ৰসাদ আনিছে তাকে লৈ আন খাওঁ অকণ एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग হু ইজ মিষ্টাৰ ৰাজ ৰাজ এই ৰাতি যে তোমাৰ যে মেক্সিটো পিন্ধি থাকে মই চৰ খাম এতিয়া ফ্ৰেণ্ডছ আপোনালোকে আজিৰ ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল চাই আপোনালোকে বহুতেই গম পাইছে মৃদুস্মিতাৰ আজি ভিডিঅ'টো কিহৰ ওপৰত বনাই থাম্বনেইল আৰু টাইটেল ইহঁতৰ থাম্বনেইল আৰু টাইটেলত কি থাকে ন কেলা তোমালোকক মই দেখাইছো গুৱাহাটীত লাখ টকাৰ টিকট কাটি চিনেমা চালো মজা লাগিল লাখ টকাৰ চিনেমা হলত চিনেমা চালো কেলা গুৱাহাটীত কোনখন লাখ টকীয়া চিনেমা হল আছে আমাৰ লাখ টকীয়া এটা ফটো শ্বুট লাখ টকীয়া কাপোৰ পিন্ধি আমি লাখ টকীয়া ফটোশ্বুট কৰিলো ভেঞ্চত অকল ইহঁতৰ লাখ টকা কেলা হাগি পেলা বেক সাইডে কেলা 3বাৰ চাই কি জানি বেছিকে হাগিলো নেকি তাই আকৌ কেলা লাখ টকাৰ কথা পাতে আৰু ফ্ৰেণ্ডছ মনটো বহুত বেছি ফূৰ্তি লাগি আছে কাৰণ বহু দিনৰ জল্পনা কল্পনাৰ অন্ত পেলাই আমাৰ মানে মিষ্টাৰ ৰাজ আৰু মোৰ এটা সপোন দিঠকত পূৰণ হ'ব গৈ আছে একদিন চাগে নিমখ তেলে ভাত খাই আছিলে আজি চাগে ক'ৰবাৰ পৰা মঙহ টুকুৰা দুটামান পালে হয়তোকে দেখাব এতিয়া
এটা সপোন দিঠকত পূৰণ হ'ব গৈ আছে তাৰ আগত লাগিব ভগৱানৰ আশীৰ্বাদ তাৰ আগত লাগিব ৰাইজৰ মৰম মানে অসমবাসীৰ মৰম মই ভগৱানৰ আশীৰ্বাদৰ কথা নাজানো কিন্তু ৰাইজৰ যে গালি সদায় আছে আৰু ফ্ৰেণ্ডছ মিষ্টাৰ ৰাজ আৰু মই গৈ আছো হানিমুন অ' মাই গড হানিমুন এতিয়ালৈকে দুটাই কৰি কি আছিলি ঐ ইহঁতৰ মহাৰণ আৰম্ভ হোৱাই নাই আমাৰ সৈনিক মাৰি খতম হ'ল হানিমুন মৃদুস্মিতা আৰু ৰাজে হানিমুন যাব তথাপি মৃদুস্মিতাৰ মনত কি নাই য়েছ অকণমানো অহংকাৰ ভাৱ এটা নাই ঐ হানিমুন গ'লে কেলা অহংকাৰ কৰিবলগীয়া আছে কিতো মই কিমান মনালো কেলা বাগানৰ মাজত মই কৈছো কেলা ইহঁতি হানিমুন চন্দ্ৰত যাব চান্দ্ৰায়ন 4 ইহঁতি 3 টো গৈছিলে নহয় অ মাই গড কৰিছিলে থিয়াগুৰ মাৰিছে কেলা একে থিয়াগুৰ কেলা পৃথিৱীত পৰিছেহি আৰু মই ক'ত গৈ আছো হানিমুনৰ অৰ্থ কি তাহাঁতি নাজানেহে যেনিবা কোচ লাগিলে ক'বা যা এজনী যা আহোঁতে যাতে তহঁতি 3টা হৈ আহ তেতিয়াও ক'ব নহয় কেলা লাখ টকীয়া কেঁচুৱা জন্ম দিছো বুলি পেলাই তেনেকৈ মোৰ ভিডিঅ'ত গালি অবিহনে ভিডিঅ' নহয় তেনেকৈ ইহঁতৰ ভিডিঅ'ত ন শ্ব' অফ নকৰাকৈ সেইটো সিহঁতৰ ভিডিঅ'ই নহয় চাওক এইবিলাক ডায়মণ্ড চাইমণ্ডৰ পিন্ধি আহিছো আপোনালোকে মোক অপহৰণ নকৰিব দেই ডায়মণ্ডৰ চেটটো পিন্ধি আহিছো অপহৰণ হেৰা তুমি এজনী এনেকুৱা ইৰিটেটিং মানুহ ন তোমাক যোনটোৱে কিডনেপ কৰিব কিডনেপাৰটোৱে উপজাচি তোমাক 5 লাখ টকা দিব যে আই মানুহ তই যাগে যা আৰু এহেঁতে কেলা লাখ টকাৰ কথা কাৰ আগত ফাইল থাকে চোৱাচোন আমাৰ আগত হোৱাট উই আৰ ৰিচ এহেঁতৰ কথাবিলাক চাই এনেকুৱা লাগে যেন কেলা অমিতাভ বচ্চনে আম্বানীৰ লগত খেলি আছে যে কণ বনেগা কৰৰপতি ভেনকে লৰে মই আৰু ইহঁতক সহ্য কৰিব নোৱাৰো যদি ইহঁতৰ ওপৰত যদি প্ৰাৰ্থী লাগে তেতিয়াহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিবা চ' হে গাইজ থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ' যদি ভিডিঅ' চাই তোমালোকৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা বাদ বাকী নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই হাঁহি থাকা আৰু সুখত থাকা कह दिया ना फक ऑफ क्या करेंगे दिन ये बाहर में जाए